মাজনী, মই তোমাৰ কাৰণে কিবা এটা লৈ আহিছোঁ। ৰুমত থৈ দিছোঁ, চাবাগৈচোন কেনেকুৱা লাগিছে। পাপা হয় নেকি? কি আনিছে মোৰ কাৰণে? মাজনী, আনিছোঁ আৰু কিবা এটা। তুমি চাবাগৈচোন ৰুমত, মই থৈ দিছোঁ। মাজনী, মই তোমাক কথা এটা সুধোঁ, তুমি কিন্তু চব সঁচা কথা ক'বা। পাপা সোধাচোন কি কথা? মই ঘৰত নাথাকোঁতে তোমাৰ মায়ে সকলো ঘৰৰ কাম কৰাইছে ন, আৰু আজি তোমাৰ মায়ে স্কুললৈ যাবলৈ দিয়া নাই, হয়নে মাজনী? কথাটো সঁচাকৈ ক'বা, কিন্তু মিছা কথা নক'বা মোক। নহয় পাপা, মোৰ মায়ে একো কাম কৰিবলৈ নিদিয়ে। মই নিজেহে মাক অলপ কাম কৰি দিওঁ। আৰু আজি স্কুললৈ মই নিজেই যোৱা নাই। মায়েতো মোক আজি স্কুললৈ যাবই কৈছিলে, কিন্তু তুমি আহিবা বুলি মই নিজেহে নগ'লো। তুমি মাক মিছাকৈ এনেই খং কৰিছিলা। মাজনী, মই জানো সকলো কথা। তোমাক মায়ে মোক একো কথা নক'বলৈ কৈছে, হয়নে? তুমি মোক মিছাকৈ কৈছা এইবিলাক চব কথা। মাজনী, তোমাক মায়ে মোৰ আগত এইবোৰ কথা নক'বলৈ কৈছে, হয়নে নহয়? মই জানো সকলো কথাবোৰ মাজনী, তুমি মোক নক'লেও মই তোমাৰ মুখখন চায়েই গম পাই যাওঁ সকলো কথা। তুমি মোক লুকুৱাইছা নিশ্চয় কিবা কথা। মই নহয় পাপা, ভাবিছিলোঁ মই মই একো দ্বিতীয় কথা বিবাহ কৰিলে লুকোৱা নাই। তুমি মাৰ মই মৰম তোমাক সকলো চব পাবা সঁচা বুলি, কথাই কিন্তু মোৰ কৈছোঁ। তুমি ভুল হ'ল এইটো মিছাকৈ সিদ্ধান্ত এনেই মাজনী। যি টি মোক কথাবোৰ পাৰিলে ভাবি তুমি আছা। ক্ষমা কৰি দিবা মাজনী। মোক ভুল নুবুজিবা, মই তোমাৰ ভালৰ কাৰণেই মই দ্বিতীয় বিবাহ কৰিছিলোঁ, কিন্তু সেয়া চব মোৰ আশা মিছা হ'ল। পাপা, কিয় তুমি এনেকৈ কৈছা? তোমাৰ একো ভুল নাই পাপা। তুমি নিজকে দুখ নিদিবা পাপা। মই দ্বিতীয় বিবাহ নকৰা হ'লে কিজানি তুমি সুখত থাকিলা হয় মাজনী। আজি মই সেইটো সিদ্ধান্ত লোৱাৰ কাৰণে তুমি বহুত দুখত আছা, মই গম পাওঁ। তুমি মুখে হাঁহি মাতি থাকিলেও তোমাৰ অন্তৰত বহুত দুখ, বহুত কষ্ট আছে মাজনী। মই জানিও নুবুজা হৈ থাকিব লাগে। কি কৰোঁ মাজনী, উপায় নাই। তোমাৰ মাৰে আমাক অকলশৰীয়াকৈ এৰি থৈ গুচি গ'ল। ভাবাই নাছিলোঁ ভগৱানে যে এদিন আমাৰ পৰা তোমাৰ মাক কাঢ়ি লৈ যাব বুলি। পাপা, মোৰো মালৈ বহুত মনত পৰে পাপা। আজি মায়ে আমাৰ লগত থকা হ'লে কিমান সুখী হ'লে পাপা। আৰু মোক কিমান মৰম কৰিলে হয়। কিন্তু আজি মায়ে আমাৰ লগত নাই। ভগৱানো যে ইমান নিষ্ঠুৰ, মাক আমাৰ পৰা কিয় কাঢ়ি নিলে পাপা? মাজনী, তুমি নাকান্দিবাচোন। তুমি এনেকৈ ভাগি পৰিলে কেনেকৈ হ'ব মাজনী? তুমি এনেকৈ নাকান্দিবাচোন। মাহীমায়ে তোমাক স্কুললৈ পঠিওৱা নাই যাতে তুমি স্কুললৈ গৈ ভালকৈ পঢ়ি আৰু তুমি মেট্ৰিকত যাতে পাছ কৰা, সেইটো মাহীমায়ে তোমাক বিচৰা নাই। সেইকাৰণে তোমাক স্কুললৈ পঠিওৱা নাই মাজনী। মই চব সকলো কথা গম পাওঁ মাজনী। মই চব মনে মনে চাইহে থাকোঁ কথাবোৰ। নহয় পাপা, তুমি এইবোৰ মিছাকৈ এনেই ভাবিছা। মাহীমায়ে এনেকেই ভাবি মোক স্কুললৈ পঠিয়াই পাপা। নহয় মাজনী, তুমি এইবিলাক কথা বুজি নোপোৱা, কাৰণ তুমি এতিয়া সেইবোৰ কথা বুজিব হোৱাই নাই। মই চব সকলো কথা জানো। তোমাৰ মাৰ এটা আশা আছিলে মাজনী, মনত আছে নহয় মায়ে কি কৰি গৈছিলে? তুমি ভালকৈ পঢ়ি শুনি তুমি ডাঙৰ মানুহ হ'ব লাগিব মাজনী। তুমি নিজৰ ভৰিত নিজে থিয় হ'ব পৰা হ'ব লাগিব। মায়ে এইটো তোমাৰ পৰা বহুত আশা কৰিছিলে মাজনী। কিন্তু আজি আমাৰ মাজত তোমাৰ মা নাই, তথাপিও সদায় আমাৰ মাজত তোমাৰ মা জীয়াই আছে। পাপা, মোৰ সকলো কথা মনত আছে। মই মাৰ এই আশা পূৰণ কৰিম পাপা। মই এদিন পঢ়ি শুনি ডাঙৰ মানুহ হ'ম পাপা। মই নিজৰ ভৰিত নিজে থিয় হ'ব পৰা হ'ম পাপা। মাজনী, তুমি মেট্ৰিকত ভালকৈ পাছ কৰিব লাগিব মাজনী। পাপা, তুমি কেতিয়া আহি পালা? তোমাৰ ভালে নহয়? মাজনী, মই আহি পোৱা 2-3 ঘণ্টামান হ'লেই। আহি পালা তুমি স্কুলৰ পৰা? পাপা, মই আহি পালোঁ স্কুলৰ পৰা। মাজনী, যোৱা তুমি মুখ হাত ধুই লোৱাগৈ, মায়ে কিবা খাবলৈ দিব, তাৰ পৰা খাই লোৱা। পাপা, খাম ৰ'বা, আহি পাইছোহিহে। মই তোমাৰ কাৰণে কিবা এটা লৈ আহিছোঁ গিফ্ট। তুমি চাবাগৈচোন, মাৰ ৰুমতে থৈ দিছোঁ। তুমি তোমাৰ মৰমৰ জীয়াৰীলৈ আনিলা নহয়। দিয়াৰ মাজনীৰ কাৰণে নানাহেঁতেনো হৈছিলে। মই আছোঁ নহয় তাইক দিবৰ কাৰণে। তুমিনো কিয় আনিব লাগে? তুমি দিলা নহয় তোমাৰ জীয়েৰক। আমাৰ কাৰণে ইমান চিন্তা কৰিব দৰকাৰ নাই তোমাৰ। কি পাপাই পৰীৰ কাৰণে আনিছে নেকি গিফ্ট? তেনেহ'লেনো পাপাইনো ক'ত মোক ভাল গিফ্ট দিব? পৰীকে দিছে চাগে ভালটো। নিলো, মই ক'লে তুমি বেয়া পোৱা। তুমি যেনেকুৱা তুমি তোমাৰ ছোৱালীকো সেনেকৈ তুমি জ্ঞান দিছা। তুমি কমচে কমটো ভাল হ'ব লাগিছিলে, এই ঘৰখন তেতিয়া চব ভাল হ'ল হয়। পাপাই অকল তাইকে ভাল গিফ্ট দিব। তাইৰ কাৰণে আনিবই ক'ৰবাত গ'লে। ইজনী কাৰণে নহয়, মই পাপাৰ পৰা মৰমেই নাপাওঁ।
তাইৰ কাৰণে অকল চিন্তা কৰে, তাই চব পাপাৰ কাৰণে। মই যে এখন গাঁৱত যে আছোঁ সেইটো পাপাই দেখিয়ে নাপায়। তোৰ বাপেৰে অকল তাইকে দেখি পায়। এইজনী নহয় কেনেকৈ এখন ঘৰৰ পৰা উলিয়াই দিব পাৰোঁ মই সেইটোৱে চাই আছোঁ। হ'ব এতিয়া আহা তুমি, মুখ হাত ধুই লৈ কিবা এটা খাই লোৱা। ভোকে লাগিছে চাগে তোমাৰ আজি। লাগিছিলে, কিন্তু এতিয়া এইবোৰ কথা শুনি দেখি মোৰ ভোকে মৰি গ'ল, খাবই মন নাই মই একো। ইমান ভাল লাগিছে নহয় মোৰ বেগটো, আৰু এইটো কালাৰ মোৰ ইমান ভাল লাগে। পাপাই মোৰ চইচ একদম গম পাই যায় কিন্তু দেই, ইমান ধুনীয়া লাগিছে এইটো বেগ। মোৰ এনেই এনেকুৱা বেগ এটা ল'বলৈ মন গৈ আছিলে, পাপাই আজি মোক এনেকুৱা বেগটো আনি দিলে। ল'বলৈ ইমান ভাল লাগিছে বেগটো মোৰ, ধুনীয়া লাগিছে কিন্তু দেই। এই বেগটো লৈ মই এইবাৰ বিহুত মোৰ ফ্ৰেণ্ডজনীৰ ঘৰতে যাব লাগিব। মোৰ লগৰবোৰে বেগটো দেখিলে ইমান ভাল লাগিছে ক'ব নহয়। মোৰ বেগটো যে ইমান ভাল লাগিছে। ঐ তোক পাপাইতো ইমান ধুনীয়া বেগ দিলে, মোক আৰু হ'ল এটা টুপি আনি দিছে। চব ভাল ভাল বস্তুবিলাক তই অকল পাৱ, মই হ'লে একো বস্তুৱে নাপাওঁ। তই আগতে নিজেতো বাচি লৈছ হয় নাই বেগটো, মোৰ কাৰণে টুপিটো থৈ দিছ তই। নহয় ইয়া, তই ভুল বুজিছ, মই গমেই নাপাওঁ পাপাই মোৰ কাৰণে বেগ আনিছে বুলি। মোক পাপাই এইটো নিজে দিছে, ৰুমত থৈ গৈছিলে। মই এতিয়াই চাইছোঁ বেগ দিছে বুলি গম পাই চাই। হ'ব তই মনে মনে থাক, ইমান মিছলীয়া তই, মিছা কথা ক'ব নালাগে তই মোৰ আগত, মই চব জানো। লিয়া, তোৰ টুপিটো ভাল লগা নাই যদি তই বেগটোকে লৈ ল তেনেহ'লে। মই টুপিটোকে ল'ম দে, একো নহয়। গোটেইকেইটা বস্তু পাপায়ে দিয়া হয়, মই সেইটোকে ল'ম আৰু তই বেগটোকে ল'ম। সেইবিলাক তই নতুন কথা খাব নালাগে মোৰ আগত। আগতে বেগটো লৈ পিনি এতিয়া মোক বেগটো দিবলৈ আহিছ। পাপাৰ আগত দেখাবি আকৌ, তেতিয়াহে পাপাই ক'ব মোৰ পৰি মাজনী ভাল বুলি। মই চব তোৰ নতুনকৈ চব জানো মই। মই সেইবিলাক কাকো একো দেখুৱাব বিচৰা নাই। তোৰ বেগটো ভাল লাগিছে তই লৈ ল। হ'ব মোক কেতিয়াবা পাপাই বেগ আনি দিব, তই এতিয়া মোক টুপিটো দি দে, তই বেগটো লৈ যা মোৰ ল। আৰু মই পাপাই সুধিলে কৈ দিম এই মোৰ বেগটো ভাল লগা নাছিলে সেইকাৰণে তোক দি দিছোঁ বুলি, আৰু মোৰ টুপিটো ভাল লাগিছিলে মই সেইকাৰণে তোৰ টুপিটো লৈ লৈছোঁ বুলি। পাপাই একো বেয়া নাপায় ইয়া, তই লৈ যা বেগটো হ। দে হ'ব মই তোৰ বেগটো লৈ গৈছোঁ, ৰুমত টুপিটো আছে, লৈ আহিবি তই গৈ। নালাগে মোক সেইটো টুপি, তই লৈ ল'বি।